নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ চেনেলৰ প্ৰথমটি ৰেচিপি আপোনালোকৰ মাজলৈ আজি আগবঢ়াই দিলোঁ। আৰু এয়া হৈছে কোমল চাউলৰ জলপান বা ফ্ৰাইড ৰাইচ বা পোলাও, আপোনালোকে যি কয়। আৰু এই ৰেচিপিটোৰ বাবে লাগিব এটা পিঁয়াজ, 200 কলমান আদা, জলকীয়া, নহৰু 2 ফুটমান আৰু গ্ৰীণ মটৰ আৰু সৰু আলু, বিন আৰু গাজৰ আৰু তেজপাত আৰু বেলেগ পাচলিও আপোনালোকে এড কৰিব পাৰে। আৰু এয়া হৈছে বৰা ধানৰ কোমল চাউল। এয়া পাচলিখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এয়া কোমল চাউলখিনি ধুই থৈ দিছোঁ যাতে কোমল হৈ থাকে। আৰু এখন কেৰাহীত গৰম কৰি এয়া তেল দিছোঁ, মিঠাতেল দিছোঁ আৰু গৰম হোৱাৰ লগে লগে ইয়াতে পিঁয়াজ, আদা, জলকীয়া দি দিছোঁ। আৰু ইয়াতে মই কাটি ৰখা নহৰু কেইফুটো দি দিছোঁ। আৰু এখিলা তেজপাতো ইয়াতে এড কৰিছোঁ। পিঁয়াজবোৰ যেতিয়া ৰঙচুৱা হ'ল, ইয়াতে মই কাটি ৰখা পাচলিবোৰ দি দিছোঁ। নৰ্মেল যেনেকৈ চব্জি বনোৱা হয় তেনেকেই প্ৰথম চব্জিখিনি বনাই লৈছোঁ মই। পাচলিবোৰ লৰোৱাই লৈ ইয়াতে অলপ জোখ পৰিমাণে নিমখ দিছোঁ আৰু যাতে চাউলখিনি এড কৰাৰ পাছতো নিমখ হৈ যায়গৈ তাৰ বাবে চাই লৈ দিছোঁ। আৰু ইয়াতে অলপ হালধি এড কৰিছোঁ। আৰু ইয়াতে অলপ চব্জিখিনি লৰোৱাই লৈ ঢাকন মাৰি দিছোঁ। এয়া দেখিছে চব্জিখিনি প্ৰায় সিজিছে। চব্জিখন যেতিয়া সিজিবলৈ আৰম্ভ কৰিলে তেতিয়া মই তাত তিয়াই ৰখা কোমল চাউলবোৰ দি দিছোঁ। আৰু যিবোৰ ধুই ৰাখিছিলোঁ কোমল হ'বৰ বাবে সেইবোৰ এড কৰিছোঁ। এড কৰাৰ পাছত এয়া ভালদৰে মিক্স কৰি দিছোঁ যাতে চব্জিবোৰৰ লগত চাউলবোৰ মিক্স হৈ যায়। আৰু ইয়াতে মই পানী অলপ এড কৰি দিছোঁ যাতে সকলোখিনি মিক্স হৈ যায়। এইবাৰ পুনৰ ঢাকন মাৰি দিছোঁ। প্ৰায় 5 মিনিটৰ পাছত এয়া দেখিছোঁ এনেকুৱা হৈছে। এয়া অলপ লৰোৱাই দিছোঁ আৰু এইবাৰ ঢাকন নোহোৱাকৈ অলপ সিজিবলৈ দিছোঁ যাতে পানীবোৰ ইয়াৰ পৰা উৰি যায়। এয়া দেখিছে প্ৰায় 2 মিনিটৰ পাছত মোৰ ৰেডি হৈ গৈছে। আৰু যিসকলৰ বিশেষকৈ ভাত নহ'লে নহয় বা ভাত বনাই থাকিবলৈ মনো নাযায় তেওঁলোকৰ বাবে এইটো আটাইতকৈ ইজি উপায়। চাউলখিনি কেৱল ধুই লৈ তিয়ালেই হৈ যায় আৰু এনেদৰে বনাব পাৰি। আৰু এইটো খাবলৈ খুবেই টেষ্টি হয়। মই প্ৰায়ে বনাই খাওঁ এইটো। আপোনালোকে বাৰু এনেদৰে বনাই খায়নে? এবাৰ জনাবচোন। আৰু খাই কেনেকুৱা পালে সেয়াও জনাব। ধন্যবাদ।